নমস্কাৰ প্ৰিয় দৰ্শক, ৱেলকাম বেক টু মাই নিউ ব্লগ। বহুত গৰম, সেইটো কাৰণত পইতা ভাত খাবৰ কাৰণে মন গ'ল। আৰু পইতা ভাতৰ লগত যদি মাছ পোৰা নহয় তেতিয়াতো মজা নাই। সেইটো কাৰণত মই পথাৰত ওলাই আহিলোঁ। আমাৰ এটা চালি আছে, সেইটোত মাছ মাৰিবৰ কাৰণে। আৰু এইকেইটাকেই চালি বুলি কয়। এই চালিকেইটাৰ জৰিয়তে ইয়াতে খেতিপথাৰত পানী লাগিলে খেতিয়কবিলাকে ব্যৱহাৰ কৰে আৰু ইয়াতে পথাৰৰ মাছটো সোমায়। জাল ৰেডি হৈ গ'ল। এতিয়া প্ৰথমতে চালিটোৰ মুখখন বান্ধি দিওঁ, নহ'লে মাছবিলাক ওলাই যাব। আৰু এতিয়া মই জাল পেলাম, চাওঁ কেনেকুৱা মাছ আহে। মজা। মোৰ আকৌ চিন্তা হৈ আছিল আপোনালোকক মাছ বা ধৰি মই দেখুৱাব পাৰোঁনে নাই, কিন্তু সন্মানটো থাকি গ'ল আৰু কেইটামান পাই গ'লোঁ। আপোনালোকে দেখিবলৈ পাইছে মই মাছ মাৰিব আহিছোঁ। এইখিনিতে এটা কথা কওঁ, আপোনালোকে এইকেইটা বেচা নিশ্চয় দেখিছে, কালাৰফুল বেচা। আমি সাগৰৰ মাছ একুৰিয়ামত ৰখাতকৈ এইবিলাক মাছো আমি একুৰিয়ামত সংৰক্ষণ কৰি ৰাখিব পাৰোঁ, আৰু তেতিয়া আমাৰ থলুৱা মাছবিলাকো সংৰক্ষণ হৈ থাকিব। আপোনালোকে চাওক, ইমান ধুনীয়া কালাৰ। এইটো একুৰিয়ামত ধুনীয়াকৈ ৰাখিব পাৰি। মাছ মাৰি আহি উঠি চালনী এখনত মাছকেইটা বাকি ল'লোঁ। লৈ উঠি তাৰ পৰা গৰৈ মাছ কেইটামান ল'ম পুৰিবৰ কাৰণে। এতিয়া আমি মাছকেইটা পুৰিম, শলাত সোমাই লওঁ। এতিয়া মাছকেইটা পুৰিম। খেৰ অকণমান জ্বলাই ল'লোঁ। তাৰপিছত জুইকুৰা অলপ উঠাৰ পিছত তাতে মাছকেইটা লাহে লাহে সেকি থাকিলোঁ আৰু ঘূৰাই থাকিব লাগিব, নহ'লে বেছিকৈ এটা ছাইডত জ্বলি গুচি যাব আৰু জুইটো মাজে মাজে কমাবলগীয়া হৈ যায়, নহ'লে মাছকেইটা বেছিকৈ কোনোবা ছাইডত জ্বলি যাব। এয়া আমাৰ গৰৈ মাছ পূৰা ৰেডি হৈ গ'ল। মাছটো পূৰা ভালকৈ পুৰি ল'লোঁ। লৈ ইয়াৰ যিটো পেটু আছে সেইটো এনেকৈ ওলাই ল'ব, নহ'লে তিতা লাগিব পাৰে। ইয়াতে জলকীয়া, পিঁয়াজ সৰু সৰুকৈ কাটি দিম আৰু পোৰা মাছৰ লগত খৰিচা দিম। মিঠাতেল আৰু নিমখ দি দিলোঁ। আৰু এয়া শুকান খৰিচা। এয়া মই খৰিচা দি দিলোঁ। গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম। আপোনালোকে চাওক, গৰৈ মাছ পোৰা লগত খৰিচা ৰেডি হৈ গ'ল। এতিয়া মই আপোনালোকক এটা কথা কওঁ, গৰমৰ দিনত আটাইতকৈ দেহৰ কাৰণে উৎকৃষ্ট বস্তু পইতা ভাত, মানে পানী দিয়া ভাত। আৰু এই পইতা ভাত জুতি লগাই খাব পাৰি। জলকীয়া, পিঁয়াজ, পোৰা জলকীয়া, আদা, আৰু আটাইতকৈ পইতা ভাতৰ লগত গৰৈ মাছ পোৰা। নিমখ তেল ল'লোঁ, লৈ গোটেইখিনি ধুনীয়াকৈ সানি ল'ম। সানি লৈ উঠি খাম। আৰু আপোনালোকেও ঘৰত খাব, দিনটো বহুত ভাল লাগিব। কাৰণ কিয়, পইতা ভাত খালে পেটটো অন্ততঃ ঠাণ্ডা হৈ থাকে। আপোনালোকে মোৰ আজিৰ ভিডিঅ'টো চাই কেনেকুৱা পালে মোক জনাব। চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। ধন্যবাদ।